এতিয়া আমাৰ যোৱাবাৰ মানে মাজুলীত গৈ ৰুম চুম লৈ আহিছিলোঁ। এতিয়া ৰাস পালেহি, ৰাসৰ কাৰণে পূৰা একদম দোকান এটা লগাওঁ বুলি চব লৈ লৈছোঁ। মাল চাল পূৰা গাড়ীত ফিটিংকৈ লৈ লৈছোঁ। গেছ চেছ পানী চানী চব লৈ লৈছোঁ। পূৰা থাকি মেলি দুদিন থাকি মেলি আহিম আৰু দেই মাজুলীত। তাকে এতিয়া কি হয় ওলাইছোঁ আৰু পূৰা মাল চাল লৈ মেলি ধুনীয়াকৈ। পূৰা 9 বস্তা মাল আছে। তাকে এতিয়া মাজুলীলৈ বুলি যাওঁ আৰু মাজুলীৰ অভিমুখে দেই। মেইন কেছটো হৈ গ'ল কি, মোৰ মাল চাল এইটো আছে গাড়ীত পূৰা লুটচুট কৰি আছে। এতিয়া এইজনো যাব বোলে, এজনৰ মালো ধুনীয়াকৈ লৈ যাব লাগিব। বাকী এজন যাব, কি কোৱা? তাৰপৰা তাকে এতিয়া আহি গোগামুখত পূৰা মাল চাল লুটচুট কৰি আছে ধুনীয়াকৈ। এইফালে পূৰা এজনৰ পূৰা আৰু মাল আছে তাতো। এইফালে পূৰা মাল চাল ভৰাই লওঁ আৰু দেই ধুনীয়াকৈ। তাৰপৰা একেবাৰে আকৌ গোগামুখত আকৌ আৰু মাল লোড কৰিব আছে। তাৰপিছতে ভালকৈ দেখাম আৰু। মাজুলীলৈ বুলি ওলাইছোঁ, এক গাড়ী মাল লৈ লৈছোঁ। কি হয় নাজানো আৰু দেই বেচা কিনা। ৰাসৰ বতৰ যিহেতু গৈ চাওঁ ন। তাৰপৰা আজিৰ নিচিনা এনেকা লুট ক'তো দি পোৱা নাই দেই। বেলেগ লুট এটা দি দিলে আজি গাড়ীত। এই মালটো বান্ধিলা নাই বাৰু? বেলেগ এটা লুট দি দিলে মানে গাড়ীত আজি। ইয়াত কিন্তু গাড়ী গুচি আহিব চাব দেই। ইমান শকত পেটুৱা মানুহবিলাক ওপৰত উঠি লৈছা। আৰু এটা উঠিব আছেই নি? ওপৰত 4টা 5টা, আগত 3টা গাড়ী ওপৰলৈকে মাল দি দিলোঁ আজি। কি হ'ল আৰু দেই। উঠগে ঐ গাড়ীত, উঠ ব'লক, ঐ উঠকগে ব'লক। ফাইনেলি লুটচুট কৰি হৈ গ'ল দেই। বাই বাই। বাপৰে বাপ, ব'লক ব'লক আৰু দেই। এতিয়া যাওঁ আৰু দেই কৃষ্ণৰ নাম লৈ 3টা আগত বহি এতিয়া গৈ থাকোঁ আৰু। মানে এতিয়া কেছটো কি গম পালে নাই, একদম গাড়ী এলা এইটো যে মিটাৰটো যে দেখিছে 40 ওপৰত গাড়ী, এতিয়া মিটাৰ 40 ওপৰত যাব পৰা নাই। এইটো হেণ্ডেল চুবলৈ দৰকাৰ নাই আৰু নিজে টাৰ্ণিং লৈ লৈছে। মানে ইমানেই মাল লোডিং আছে, আহোঁতে যাতে গোটেই মালটো খালী কৰি যাতে আহিব পাৰোঁ। এনেই ভিউটো এনেকৈ দেখাই দিয়ক, ওপৰৰ পৰিস্থিতিটো দেখাই দিয়ক, ওপৰৰ পৰিস্থিতিটো দেখাই দিয়ক। মানে সেই ৰকমত গম পাইছেনে আহি আছোঁ আৰু। তাকে এতিয়া আহোঁতে যাতে গোটেই গাড়ী মালটো খালী কৰি আহিব পাৰোঁ আৰু তেতিয়াহে ভাল লাগিব। চব অকল লখিমপুৰ মানুহে আহি থকা দেখিছোঁ। AH07 মেইন কেছটো হৈ গ'ল। আহি থাকোঁতে এতিয়া চাউলটো কিনা নাছিলোঁতো, এতিয়া চাউলটো এই দোকানখনৰ পৰা কিনি লওঁ। মাজুলীটো এতিয়া ভাতটো খাবই লাগিব। এইকেইটা কেনেকৈ আহিছে দেখাই দিছোঁ হা। অ' ভাই ঐ, কি খবৰ? চাউল তাউল আনিছা নাই? চাউল তাত ল'বা, আমি ডিছ চিছ লৈ লওঁ দেই। বাৰু সিহঁতি কলপাতত খাব বোলে, পইচা খৰচা নকৰে দেই। বাৰু লৈ ল'ম থাকক দিয়ক। চাউল 20 কেজি দিয়ক। চাউল একেবাৰে তোমাৰ মানে একেবাৰে কম দামীটো দিয়া, চবতকৈ কম দামতো দিয়া। এইবিলাক হেৰি মানে বেছি পইচা খৰচা কৰি চাউল খাই লাভ নাই। চবতকৈ কম দামী চাউলটো ল'বা হা। টায়াৰচোন কেলা ফুটি যাবগৈ নি বাৰু? এইটো কেলে নামিছা? এইটো কি জেগা? চিমেণ্ট চাপৰি, সোণাই চাপৰি। অঁ, সোণাই চাপৰি বুলি বল এতিয়া পাব্লিক। একদম কম দামৰ চাউল তাউল লৈ মেলি এতিয়া যাওঁ আৰু দেই। এইটো হাগিবলৈ যাওঁতে টিং এটা লৈ লৈছোঁ, গা ধুব লাগিব যে নৈৰ পৰা পানী লৈ। আৰু ফিল্ডটো মানে বৰ বেলেগ ধৰণৰ এইবিলাক ফিল্ড যায়। কেনেকুৱা লাগে? মই বিৰাট ভাল পাওঁ, গতিকে মই মেলা বুলি ক'লে আজি নে কেই লাখ ঘটিবা? আজি মোৰ টাৰ্গেট তোমাৰ 2,20,000 মান আছে। হয় নি? মই লগত এটা ল'ৰা লৈ আহিছোঁ আৰু টাৰ্গেটটো ফিলাপ হ'লে তোমালোক কিবা এটা খুৱাই দিম। বাৰু মই নিজে বনাইছিলোঁ, তেতিয়া 40 টকাকৈ বেচিছিলোঁ মানে। সেইটো কাৰণে এটা লৈ যাওক, কিবা এটা মিলাই মেলি ল'ব আৰু দামটো। হ'ব মিলাই ল'ব নহয়, বস্তুকেইটা লৈ লওঁ টোটেল দামটো মিলিব নহয়।
ডিছপাত বাতি লাগিব নি বাতি কেলে বাতি নালাগে চাউলটো লৈ ল ধুনীয়া লাগিব বাতি কেলে জিয়া ধুনীয়া লৈ ল মাংস চাংস খাব লাগিব ঐ তোমালোকৰ বজাৰটো কৰি লোৱা আহি আকৌ কৰি আছে নি আলু 1 কেজি পিয়াজ আধা ডিছ এটা লাইটটো কিমান ল'লে 20 টকাহে কমালে বাটি আপোনাৰ নহয় নি বাতি আমাৰ নহয় ৰেড চিলি কেটা দুটা আৰু কিবা এটা অকণমান ডিছকাউণ্ট কৰি দিয়ক দাদা কিবা এটা ডিছকাউণ্ট কৰি দিয়ক লাইট 275 এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল এতিয়া যাওঁ মাজুলীলৈ তাৰপৰা আজিতো গৈ পাই অকণমান গা চা বিষাই গ'ল মাংস চাংস দি ভাতটো খাব লাগিব মাংস অলপ পালে এতিয়া বাটত লৈ ল'ম আৰু এতিয়া বলক লেটছ গ' বলতে পাব্লিক হোৱাট ইজ দিছ বিহেভিয়াৰ ৰাস্তাটো ইয়াত হৈ আছে মিউজিক ফেষ্টিভেল ইয়াতো সেইটো পুৰা ডবলকৈ মিউজিক ফেষ্টিভেল হৈ আছে দেই সেইয়া মিউজিক ফেষ্টিভেল হৈ আছে মাল নমাই পেলাই ইয়াতে এখন খুলি দিওঁ নেকি দোকান এখন খুলি দিলেও বেয়া নহয় এইফালে পুৰা একদম পুৰা ভিৰ লাগি আছে ভণ্টি চাইড দিবা সেইয়া মাজুলী মিউজিক ফেষ্টিভেল বলতে মই চাই আছো মাজুলী স্পন্সৰ কৰিছে ৰয়েল ষ্টেক ৰয়েল সত্ৰনগৰী টকলেয়া ৰয়েল ষ্টেকে কৰিছে সত্ৰনগৰী ৰয়েল ষ্টেকে স্পন্সৰ কৰি দিছেগে এইফালে এইফালে পাৰ্কিং দিছে দোকান এইটো ৰয়েল ষ্টেকটো লৈ ক'লৈ যায় হেৰা ৰয়েল ষ্টেকটো লৈ ক'লৈ যোৱা এইয়া মাজুলী মিউজিক ফেষ্টিভেল এতিয়া আমি পাই গ'লো মিউজিক বলো পুলিচ আছে কেলে হেৰি মাজুলী সোমাই গ'লো ফাইনেলি মাজুলীত আহি পাই গ'লো মাজুলীতে এজনী ছোৱালীয়ে দুখ পালে চামগুৰি সত্ৰত মানে এইফালে তাত মুখাখন আছে কিবা জেগা লৈ থৈছিলোঁ এইকণত এতিয়া মোলৈ এইখন জেগাখন পূৰা খালী আছে ইয়াত এটা পূৰা দোকানটো লগাব লাগিব পূৰা মাল চাল আহি পাই গ'ল গোটেই মেলা পিছত দেখাই আছোঁ আপোনালোকক গোটেই মেলাখন দেই মোৰ জেগাটো এখন বৰ্তমান আছে ইয়াত এতিয়া দোকানটো ধুনীয়াকৈ তৰি লওঁ তাৰপিছত দোকান চোকান খোলাৰ পিছতে দেখাম আৰু দেই বঢ়িয়াকৈ গোটেই বেপাৰী এই যে দেখিছে পূৰা বাঁহ এটা দীঘল বাঁহ এটা লৈ আহিছোঁ পূৰা দীঘল বাঁহ এটা লৈ আহিছোঁ বাঁহ চাহ এটা লৈ আহিছোঁ এতিয়া দোকান বনাবলৈতো লাগিবই পূৰা দীঘল বাঁহ 150 টকা লৈছে সেইটো বাঁহত পূৰা টিপাল লগাই আছোঁ দেই আমি গোটেই কামে লাগি পূৰা টিপাল লগাই আছোঁ এতিয়া পূৰা ভিৰ মাৰিলেই দলিয়াই দিয়া মাল মজা গোটেইখিনি মাল ওপৰৰ পৰা দলিয়াই দিয়া ৰুম হৈ গ'ল অলৰেডি এজন আমাৰ কাৰেণ্টৰ মাজুলী মানুহ কি কোৱা ব্লগ এইফালে একদম ডেক'ৰেশ্যনৰ কাম চলি আছে দেই পূৰা ধুনীয়াকৈ ডবল দোকান এইফালেতো মাল চাল পূৰা ৰেডি হ'লেই দলিয়া গোটেই বস্তা দলিয়াই দিয়ে ইয়াৰ তলত বঢ়িয়াকৈ চব দলিয়াই লওঁ দেই বাৰু ৰ'ব দলিয়া দলিয়াই দিয়া এইটো ধৰি দিলোঁ এইটো কি ডেক'ৰেশ্যন কৰিব নেকি বাৰু দেই বাৰু তই কেলৈ আহিছ ইমান সৰু ল'ৰা ৰ'ব দেই এইফালে চব ধুনীয়াকৈ ঘূৰি আছে পূৰা মাল চাল এনেকৈ মানে লটকাই মেলি থৈছোঁ আৰু কাইলৈৰ পৰাতো দোকান খুলিমেই যিহেতু বাকী এইফালে কি বনাইছে অ' ভাই চাব চিকেন বলতে পাব্লিক হোৱাট ইজ দিছ বিহেভিয়াৰ অ' ভাই চিকেন বলতে এতিয়া চিকেন খাব লাগিব ধুনীয়াকৈ এইফালে বনাই আছে এতিয়া পূৰা ইয়াতো বেড চেট পাৰি দিলোঁ ইয়াত এতিয়া সোমাওঁ ধুনীয়াকৈ দেই
এটুকে কয় আমাৰ জীৱন দেই আমাৰ জীৱনটো মানে এনেকা ধৰণৰ এই মাংসটো কেনেকা হৈছে বঢ়িয়া হৈছে ধুনীয়া বঢ়িয়া আছে ন অলপ পুৰা মাংস চাংস বনি আছে ডিছপাত চিছপাত লৈ অহা হৈছে একদম ধুনীয়াকৈ এতিয়া ভাতটো খাই এতিয়া শুই কাইলৈৰ পৰা পুৰা বেচিব লাগিব কি ক হৰি কি কয় সুন্দৰ বৰ বাৰু দেই এতিয়া একদম ধুনীয়াকৈ ভাতটো খাই লওঁ চালিয়াকৈ তাৰপিছত কাইলৈ পুৰা বেচা কিনা কৰিম ঠিক আছে ন কেছটো এনেকুৱা ধৰণৰ মানে এতিয়া বনাই মেলি হৈ গ'ল লাইট চাইট লগাই মেলি দিলোঁ কাইলৈহে দোকানটো মানে শ্ব' উঠিব এতিয়া এনেই জাষ্ট এনেকৈ এনেই মাল চালবিলাক এনেই থৈহে দিছোঁ আৰু দেই এতিয়া এইটোত আছে মাংস বলতে পাব্লিক বনাইছে মাংসটো একদম চালিয়া বনাইছে মানে এনেকৈ তোমাৰ কেমেৰাত বেয়া লাগিব পাৰে মানে ডাইৰেক্ট লাইফত যে মানে বৰ দগৰা লাগিছে কেনেকুৱা লাগিছে মজা লাগিছে নাই ভাই চাওক গোটেইকেইটা খাওঁ অৱস্থা এইরকমকে পুরা এটা ভাত চাত পুরা একদম বনাইছে ও ভাই বৰ বেলেগ মজা লাগিছে এইরকম দি দেখো এইরকম সব দেই না এইরকম ক্যামেরা এইবিলাক কথা নকয় এইরকম দিছে না এইরকম চিকেন বনিলে এরকম পুরা ভাত চাত এতিয়া দিব এইটো ফিল মানে বৰ বেলেগ এটা মজা ফিল মানে বুজিছে নাই এইটো ফিল্ডটো যে বৰ বেলেগ ফিল্ড এতিয়া আমি ভাতটো চবে ধুনীয়াকৈ খাব লৈছোঁ দেই ৰাতি হৈ গ'ল হ'লে পুৰা চিকেন টিকেন বনি আছে পুৰা মজাকৈ ভাতটো খাই লওঁ এইটো মানে ফিল্ড বৰ বেলেগ ফিল্ড মানে কয় আপোন কা দোকান বলতে পাব্লিক ঠিক আছে আপোন কা দোকান হেই ভালকৈ বেচা কিনা কৰিব লাগিব ঠিক আছে এইটোক কয় আপোন কা দোকান আৰু এইটো এটা হৰি ভালকৈ হৰি ভালকৈ ৰাতিপুৱা হৈ আছে ভাতটো খাই দিলোঁ দেই মই পুৰা ফিনিচিংকৈ খালোঁ মানে পুৰা ভোক লাগি আছিলে পুৰা ভাতটো খাই দিলোঁ এতিয়া পুৰা ধুনীয়াকৈ বেচা কিনা কৰিম আৰু এতিয়া মানুহ আহিছে আৰু লাহে দেই এইবিলাককে ৰাম বিক্ৰী কৰিব লাগিব দেই বাৰু পুৰা ভিৰ মাৰিছে দেই এতিয়া পুৰা মজাকৈ পুৰা ভিৰ মাৰিছে এইফালে আখুৰৰ দোকানটো ভিৰ মাৰিছে হে ল'ৰাটো জোখৰ জেকেট সেয়া তাৰপৰা এটা লৈ লওঁ 250 টকা পুৰা হে এইটো 800 টকা 800 কম নাই হয় চব কেলা মুখা কাষ্টমাৰ আহিলে এইটো 500 এইটো 350 কেলা 500 বঢ়িয়া 500 300 500 এইফালে বঢ়িয়া 800 500 600 এইফালে বঢ়িয়া আহিব চাই ল'ব ৰাতি কেইটা বাজিলে বাৰু এতিয়া বৰ্তমান আপোনাৰ 6টা বাজিছে ৰাতিপুৱা 6টালৈকে থাকিব লাগিব ঠিক আছে এতিয়া ৰাতি 6টা বাজিছে ৰাতি 6টালৈকে ৰাতিপুৱা 6টালৈকে থাকিব লাগিব ভাত ৰাতিপুৱাই খোৱা দেই বাৰু এইফালে অকল জাগেতে লৈ থাকিব 500 টকা দিয়ক মাত্ৰ 500 এইফালে বঢ়িয়া চাই ল'ব বঢ়িয়া বেলেগ মানুহ আহি আছে গম পাইছেনে বেলেগ মানুহ আহি আছে
বঢ়িয়া অফাৰ আছে 500 টকা 350 টকা বেক পেন আছে 150 টকা 250 টকা এইফালে চাই ল'ব বঢ়িয়া টাৱেলি 100 টকা এইফালে বাচ্চাৰ জেকেট 250 টকা এইফালে চাদৰ মেখেলা পেটিকোট মাত্ৰ 100 এইফালে চাই ল'ব বঢ়িয়া এইফালে ডাঙৰ জেকেট 600 টকা 800 টকা এইফালে বঢ়িয়া এই দোকানখনৰ কিনাৰতে বহি আজি পুৰা মাল ঘটি ললি ন হা কিমান ঘটিলি চাও মাল হে দোকানখনো মোৰ অৱস্থা নাইকিয়া কৰিলি এই দুটা চাৰ্ট 250 দি দিয়া বঢ়িয়াকে দেই দুটা 250 দিছে 250 দিবা অ ঠিক আছে এইবিলাক পৰ্দা 100কে দি দিয়া পিনি ল টেক পেনো আছে টেক পেন এই ফ্ৰণ্টৰ দোকানখন আছে মোৰ দোকানে যোৱা এই ফ্ৰণ্টৰ দোকানখনত চাই ল অঁ ঠিক আছে এইটো এটা দিম নে দুটা এই দুটা দিম ন ঠিক আছে টেক পেণ্ট তাৰপৰা লৈ আনে যোৱা পইচা দিব নালাগে তাৰপৰা চাই আন অঁ 150 টকা মাত্ৰ চাই আনা তাৰপৰা এইফালে দুটা কোৱা ভণ্টি কিবা দিম নি ৰঙা চুৱেটাৰ নাই লৈ না হ'ব এটা বাজি গ'ল এতিয়া মাল চাল সামৰি দিছোঁ আজি বেচা কিনা কৰিলোঁ আৰু কিমান বহুত কষ্ট হৈ গ'ল 1টা বজালৈকে বেচা কিনা কৰিলোঁ এতিয়া এইবিলাক কাইলৈ বেছি শেষ কৰি পেলাই যাবগৈ লাগিব আৰু দেই সিহঁতি এতিয়া 3টা লাগি আছে পুৰা মাল চাল বন্ধ কৰি আছে এতিয়াহে মই অকণমান দেখামগৈ ৰাসৰ কি পৰিস্থিতি দেই বাৰু ৰাসৰ পৰিস্থিতিটো কি এক পাক দেখাই আহোঁ ন বাৰু দেই হয় মালিক এক চাত এতিয়া মই ওলাই যাওঁ দেই অ মালিক এজন নাই নি পান্তা বনাওক মোৰ ভাগৰ চিনি পালে নাই মোক জৰ্দা পান্তা বনাওক এজন নাই নি মই আহিছোঁ বনাওক অঁ 120 এইবিলাক আলু চব পকৰি ঘুগুনি ওলালে দেই এইফালে বৰ ডাঙৰ মেলা মানে নাযাওঁগৈ আৰু দেই গা চা পুৰা বিষাই গৈছে মানে পুৰা একদম এইবিলাক দোকান চাপ এইটো আকৌ আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেট এইটোক কয় আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেট হয় নাই বাইদেউ আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেট এটা আছে এইফালে বাপৰে বাপ এইফালে হোটেল চোটেল আছে কিবা কিবি এইটো আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেট দেই এইটো চৰ্টত ইয়াতচোন ৰাম মানুহে বাপৰে বাপ ইয়াতে মজা আছে দোকানে দোকান হাজাৰ দোকান ইয়াত হৈ আছে ৰাস
আৰু দেই বৰ বেছি টাইম ৰৈ থাকিব নোৱাৰে বৰ বেলেগ এটা মানে কঁকালৰ বিষ এটা হৈ আছে আকৌ শুংগে আৰু দেই কাইলৈ আকৌ দোকানদাৰী কৰিব লাগিব আজি বহুত কষ্ট হ'ব বজাৰ বৰ এটা বেয়া নহয় দেই ভালেই হ'ল মাল আধা দি মানে গৈছেগৈ আধা গুচি গ'ল কাইলৈ আধা গুচি গ'লে ক্লিয়াৰ আৰু ইয়াত এখন মই ফুটপাথ লগাইছিলোঁ ইয়াত লগাইছিলোঁ ইয়াত এটা ফুটপাথ আছিলে বাকী আপোনাৰ এখন আৰু মোৰ দোকানখন দেই মেইন দোকানখন এতিয়া মাল চাল এতিয়া একৈছ চাটাৰ পেলাই থৈ দিব লাগিব একদম ধুনীয়াকৈ টাইমত আহিলে ষ্টল এখন কিনি বুলি এইফালে ত্ৰিপাল লগাই আছোঁ বাইদেউ আকৌ পইচাটো ইয়াত লাগি ধৰিলে ইয়াত নোলায় এতিয়া ইয়াৰ পৰা নোলায় এতিয়া পইচাটো ইয়াৰ পৰা এতিয়া নোলায় বাইদেউ আকৌ এনেকুৱা ষ্টল এখন কিনিলে ইয়াৰ পৰা এতিয়া পইচাটো নোলায় এই দাম লোৱা নাই বাইদেউ এইটো নোলায় এতিয়া পইচাটো নোলায় এতিয়া বাইদেউ অঁ এইটো টানক টান এই বেলেগ এটা দিছে এইটো নোলায় বাইদেউ চেন নামাৰিব এইটো ঘৰত কাটি পেলাই উলিয়াব দেই বাইদেউ পইচা বচাবলৈ হ'লে বাইদেউ কটাই চটাই লাগিব আকৌ ভাইটি সেই ৰকম কাম নকৰিবা তুমি অঁ উলিয়ালে দেই বাচিলে বাইদেউ বাচিলে দেই বাচিলে বনি আছে দেই চাহ বাকী আছে এতিয়া ৰাতি এতিয়া অকণমান চাহ অকণমান খাম আৰু এতিয়া শুই থাকিম আৰু দেই বহুত কষ্ট হ'ল আৰু এতিয়া শুম আৰু এতিয়া আমি শুইছোঁ আৰু দেই দিয়ক এতিয়া আমি শুই দিলোঁ চব ধুনীয়াকৈ তৌ শুই ল 2 নম্বৰ দিনা ৰাতিপুৱা আৰম্ভ দেই পূৰা মাল চালবিলাক আছে অলপ চলপবিলাক আজি বেছি যাবগৈ লাগিব আৰু দেই এইবিলাক দেখি আছোঁ আজি আকৌ ই বনাইছে ডিম কাৰী বনাইছে এই ডিমটো দেখাই দিয়া ডিম কাৰীটো অলপ লৰাই দেখাই দিয়া অলপ অঁ এইটো ডিম বনাই আছে দেই এইটো পূৰা ডিম বনি আছে একদম ধুনীয়াকৈ এতিয়া পূৰা আৰম্ভ হ'ল আৰু ৰাতিপুৱাটো দেই বাকী তাত দোকান লগাই দিওঁ আৰু হৈ গ'ল আৰু এতিয়া আৰম্ভ দিনটো আজি কেনেকুৱা কি হয় চাওঁ আৰু তাততো মেচিন কাইলৈ ৰাতিপুৱা ঘৰলৈ আৰু দেই কেতিয়াবা মানে এনেকুৱা এটা ফিল্ড লৈ চাব এইবিলাক মাজুলী জেগাত আহি এই ৰকমকৈ এনেকৈ দোকান চোকান খুলি এই ৰকমকৈ এনেকৈ দোকান চোকান খুলি এনেকৈ সৰু চকী এখন লৈ এনেকৈ ৰ'দত বহি থকা ফিল্ডটো লৈ চাব এই মাজুলীত দেই কি কয় 200 টকা অঁ ৰঙা নাই যদি বেলেগ এটা কালাৰ দিওঁ ৰঙাই যে ল'ব কি কথা কাক চকলেট স্কুলৰ কাৰণে আছে এইটো লাগে অ' বাইদেউ ভণ্টিসকল ভালকৈ হ'লচেলত পালে এইটো দিম ন বগাটো দোকানদাৰীটো কৰি থাকোঁ পূৰা একদম মানে দোকানদাৰী যেতিয়া কৰোঁ তেতিয়া পকেটত কিমান সোমাব পইচা আমি পইচা ইয়াত থওঁ দেই এইটো এনেকৈ গাঁও কভাৰ এটা লৈ লৈছোঁ এই গাঁও কভাৰটোতে পইচা এনেকৈ থৈ গৈ আছোঁ আৰু দেই এই ৰকমকৈ এনেকৈ থৈ আছোঁ আৰু হাজাৰ টকা ঠিক আছে এইটো কষ্টৰ পইচা বুলি কয় দিন ৰাত মেহনত কৰা পইচা বুলি কয় দেই ৰাতিয়ে দিনে টোপনি খতি হাগিবলৈ মুতিবলৈ নোযোৱাকৈ কষ্টৰ পইচা বুলি কয় দেই বাৰু এতিয়া ৰাতিয়ে দিনে দুদিন পূৰা একদম কষ্ট কৰি দোকানদাৰী কৰিলোঁ মোৰ মাল আছিলে 9 বস্তা মোৰ ভাগৰ মাল এতিয়া বৰ্তমান আছেগৈ 4 বস্তা এতিয়া পূৰা চব বস্তু পাতি ভৰাই মেলি এতিয়া যাওঁগৈ আৰু এনেকুৱা টোপনি ধৰিছে মানে কি ক'ম হোৱাই নাই নহয় দুদিন এটা ৰাতি হোৱাই নাই ফাইনেলি মানে কি আহি ডাইৰেক্ট গোগামুখ আহি পালোঁ গোগামুখত চাহ একাপ খাওঁ বুলি ৰৈছোঁ কালি ৰাতি মানে আপোনাৰ একটো হোৱা নাই নোহোৱাকৈ আহি গাড়ী চলাই মোবাইলটো উলিয়াব মানে মন নাই টোপনিয়াই আহি গোগামুখ পাইছোঁ আৰু দেই এতিয়া ঘৰলৈ যাওঁগৈ মাজুলীৰ পৰা আহি গ'লোঁ মেলা কৰি ভালেই হ'ল মেলাটো অলপ চলপ ভালেই হ'ল দেই এতিয়া ব'লক আৰু দেই বাই বাই